বন্ধুগণ ওয়েলকাম ব্যাক টু মাই চেনেল। আজিৰ এই ভিডিঅ'টো মই বেলেগ এটা টপিকছ লৈ বনাইছোঁ আপোনালোকৰ কাৰণে। এইটো মানে কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে আপোনালোকক প্ৰভাইড কৰিব লাগিব, কাৰণ ইতিমধ্যে বহুকেইটা দিন পাৰ হৈ গ'ল আৰু মাত্ৰ এই মাহো বাকী আছে আপোনালোকৰ হাতত। গতিকে এইখিনি সময়ৰ পৰাই আপোনালোকে বহুখিনি পৰিৱৰ্তন কৰিব পাৰে। এইটো এটা পিক আপৰ সময়। ইয়াৰ পৰা আপোনালোকে কি কৰিব আৰু কি নকৰিব, এই গোটেইবিলাক তথ্য সামৰি মই এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল লাগে নিশ্চয়কৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এইখিনি আৰু এটা কথা মই কৈছোঁ যে এই গোটেইখিনি যিবিলাক ইনফৰমেশ্যন আৰু টিপছ আছে, এইবিলাক কিন্তু নিজা প্ৰেক্টিকেলৰ লগতে যিবিলাক ছাকচেছফুল কিছুমান বন্ধুবৰ্গ আছে, যিবিলাক ইতিমধ্যে ছাকচেছ হৈ চাকৰি কৰি আছে, সিহঁতৰ পৰাও কিছুমান গুৰুত্বপূৰ্ণ ছাজেশ্যন লৈ মই আপোনালোকৰ কাৰণে এইখিনি প্ৰস্তুত কৰিছোঁ। গতিকে ভাল লাগিলে যদি নিশ্চয়কৈ আপোনালোকে কমেণ্ট জনাব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মনত ৰাখিব যে যদিও বেলেগৰ ষ্ট্ৰেটেজি, ষ্টাডি পেটাৰ্ণ ইত্যাদি বেলেগ হ'লেও কিছুমান কমন ষ্ট্ৰেটেজি আছে, যিবিলাক কিন্তু আমি প্ৰায় চবৰে লগত মিলি যায়, আৰু এইবিলাক আমি ফ'ল' কৰিলে নিশ্চয়কৈ কিন্তু আমি কিবা নহয় কিবা এটা পজিটিভ ৰিজাল্ট পাম। তো এতিয়াৰ পৰা যিহেতু 1 মান্থ বাকী আছে, আপোনালোকে কি কৰিব আৰু কি নকৰিব। চ' প্ৰথম কি কৰণীয় আছে, নম্বৰ 1 পইণ্ট, যে আপোনালোকে মানসিক শক্তিটো বৃদ্ধি কৰি লওক। এটা প্ৰণ আৰু মানে একদম ক্লিয়াৰ কাট কৰি লওক যে চাকৰি এটা মোৰ পাবই লাগিব, যিকোনো পৰ্যায় মই চাকৰি এটা পাম। আৰু চাকৰিৰ প্ৰতি আপোনালোকে পাৰিলে দুৰ্বলতা ক্ৰিয়েট কৰি লওক। মনত ৰাখিব, মানুহ সেইখিনি বস্তুৱে পোৱাত সফল হয় যিটো বস্তুৰ প্ৰতি তাৰ দুৰ্বলতা থাকে। ঠিক আছে, গতিকে এইটো হ'ল 1 নম্বৰ পইণ্ট। এইটো একদম কমন পইণ্ট, চবেই জানে, তথাপিও মই কৈছোঁ আকৌ মানসিকভাৱে আপোনালোকে ষ্ট্ৰং হৈ যাওক, একদম পূৰা আপোনালোকে হেৰি হৈ লওক যে মোক কিবা উপায় চাকৰিটো পাম, মই এইকাৰণে মই সাজু। ঠিক আছে, ইয়াৰ পিছত 2 নম্বৰ যিটো পইণ্ট আছে, এই পইণ্টটো হ'ল যে আপোনালোকৰ ষ্টাডি টাইম, যিটো ষ্টাডি আৱাৰ আছে, এইখিনি যোনে যিমান ঘণ্টাকৈ পঢ়িছে তাতকৈ অলপ হ'লেও বৃদ্ধি কৰক। ঠিক আছে, কোনোবাই 8 ঘণ্টা পঢ়িলে 10 ঘণ্টালৈ বৃদ্ধি কৰক, 7 ঘণ্টা পঢ়িলে 8 ঘণ্টালৈ বৃদ্ধি কৰক, এনেকুৱা কৰক, অলপ হ'লেও টাইমটো ইনক্ৰিজ কৰক। এইটো কিন্তু পিক আপৰ সময়, এই সময়ৰ পৰা মানুহ কিন্তু পিক আপ ল'ব। ঠিক আছে, গুৰুত্বপূৰ্ণ কথা এইটো। এতিয়া 3 নম্বৰ যিটো 3 নম্বৰ পইণ্ট, এই 3 নম্বৰ পইণ্টৰ পৰা আপোনালোকৰ গুৰুত্বপূৰ্ণ পইণ্টছকেইটা আৰম্ভ হ'ল। এতিয়া আপোনালোকে ধুনীয়াকৈ শুনিব আৰু বুজি ল'ব। ঠিক আছে, 3 নম্বৰ পইণ্টটো হ'ল যে চেক আউট দ্য চিলেবাছ এগেইন। মানে চিলেবাছখন সন্মুখত লৈ আপোনালোকে এবাৰ চেক আপ কৰক যে এই চিলেবাছৰ প্ৰতিটো বিষয়ৰ ওপৰত আপোনালোকে কি ইতিমধ্যে পঢ়িছে আৰু আপোনালোকৰ এতিয়ালৈকে কি পঢ়িবলৈ বাকী আছে, এইখিনি আপোনালোকে এৰেঞ্জ কৰি লওক আৰু সজাই লওক, কি পঢ়িছে আৰু কি পঢ়া নাই। ঠিক আছে, এইটো কিয় কৈছোঁ, পিছত কামত লাগিব বা পিছত আপোনালোকে বুজি পাব। এইটো হ'ল 3 নম্বৰ কথা, যে চিলেবাছখন আকৌ এবাৰ চেক কৰক, কি আপোনালোকৰ বাকী আছে, কি কমপ্লিট হৈ গ'ল। কাৰণ চিলেবাছ মতে আপোনালোকৰ পঢ়িব লাগিব, গোটেইবিলাক কিতাপটো পঢ়ি কোনো লাভ নাই। অ'কে, ইয়াৰ পিছত নেক্সট যিটো 4 নম্বৰ পইণ্ট আছে, এই পইণ্টটো আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, যে পঢ়াৰ ষ্ট্ৰেটেজিটো আপোনালোকে পৰিৱৰ্তন কৰিব পাৰিব নেকি ইয়াৰ পৰা অলপ হ'লেও, আৰু মানে পঢ়াৰ টেকনিক অফ ষ্টাডি এণ্ড ৰিভিজন। ঠিক আছে, এইটো হ'ল আপোনালোকৰ নেক্সট পইণ্ট। এতিয়া টেকনিক অফ ষ্টাডিক মই 2টা কেটেগৰীত ভাগ কৰিছোঁ। ইয়াৰ ভিতৰত 1 নম্বৰ কেটেগৰীটো হ'ল যে ইতিমধ্যে যিবিলাক আপোনালোকে পঢ়ি আহিছে, সেই পেটাৰ্ণত যদি আপোনাৰ সুবিধা হৈ আছে এইটো কৰিব আপোনালোকে, এই পেটাৰ্ণতে আপোনালোকে পঢ়ি যাওক নতুন পঢ়াখিনি। কিন্তু যদি আপোনালোকে এতিয়াও বহুখিনি আপোনালোকে কমপ্লিট কৰিব পৰা নাই, সেই ক্ষেত্ৰত আপোনালোকে এটা নতুন ষ্ট্ৰেটেজি ল'ব পাৰে। এই নতুন ষ্ট্ৰেটেজিটো এনেকুৱা যে নতুন চিলেবাছখন চাওক, যেনেকুৱা ইনভাইৰমেণ্টেল ছায়েন্স হওক বা আপোনালোকৰ অসমীয়া হওক বা যিকোনো হওক, ইংলিছ হওক ইত্যাদি, অংক হওক, যিকোনো হওক, এইবিলাক প্ৰতিটো স্পেচিয়েলি মই ছ'চিয়েল ছায়েন্সৰ কথা কৈছোঁ, তাত ইমান বহুত ভেৰাইটি আছে। কি কৰিব আপোনালোকে, টেক্সট বুকবিলাক এজ পাৰ চিলেবাছ ৱাইজ টেক্সট বুকবিলাক আপোনালোকে টপিকবিলাক আইডেণ্টিফাই কৰি লৈ এই টেক্সট বুকত যিবিলাক গুৰুত্বপূৰ্ণ কথা আছে, প্ৰতিদিন এটা কমপ্লিট টপিক পঢ়ক প্ৰতিদিন, আৰু এলোমেলোকৈ নপঢ়িব। ধৰক আপোনালোকে সংবিধানখন ষ্টাডি কৰিব, আজি গোটেই দিন সংবিধানখন পঢ়িব,
গোটেই দিন ধুনীয়াকৈ পঢ়িব আৰু কাঠ পেঞ্চিল লৈ, এইটো ইম্পৰ্টেণ্ট, কাঠ পেঞ্চিল লৈ গুৰুত্বপূৰ্ণ পইণ্টছ কেইটাত আপোনালোকে আণ্ডাৰলাইন কৰি লওক। কিয় কৈছোঁ যে এতিয়া নোট কৰাৰ সময় নাই, আপোনালোকে নোট কৰিবলৈ গ'লে পিছত দিগদাৰ হ'ব, আপোনালোকৰ কাৰণে সময় নাপাব। ভাইটেল পইণ্টবিলাক আণ্ডাৰলাইন কৰক, পাৰিলে এখন নোট শ্বীট ব্যৱহাৰ কৰক, কেনেকুৱা যে পেজ নম্বৰ ইম্পৰ্টেণ্ট পইণ্টছ। নতুন এটা কনচেপ্ট আপোনালোকে যেতিয়াই পঢ়িব এইটো কণ্টিনিউৱাছলি মিনিমাম 3 পৰা 4 দিন পঢ়িব। তাৰপিছত লাহেকৈ এইটোক ৰিভিশ্যনত পেলাই দিয়ক। এতিয়া যিটো গুৰুত্বপূৰ্ণ কথা এইটো হ'ল ৰিভিশ্যন। এতিয়ালৈকে আপোনালোকে যিমানখিনি পঢ়িলে এই গোটেইখিনি তথ্য এইটো ৰিভিশ্যন কৰিব লাগিব প্ৰতিদিন গোটেইখিনি। লাগিলে আপোনাৰ নিউ ষ্টাডি অলপ কম হওক, দ্যাট ডাজন্ট মেটাৰ, কিন্তু ৰিভিশ্যনখিনি আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু এটা প্ৰতিদিন ৰিভিশ্যন কৰিব লাগিব আৰু এই প্ৰচেছটো আপ টু এক্সামলৈকে চলি থাকিব। মনত ৰাখিব, অল্ড ইজ গ'ল্ড, পুৰণা তথ্যখিনি কিন্তু ইম্পৰ্টেণ্ট। আপোনালোকে নতুন তথ্য যিমানেই নপঢ়ক কিয়, যদি পুৰণাখিনি আপোনালোকে পাহৰি যায়, পৰীক্ষাত মাল্টিপল কুৱেশ্যনছ কৰাটো ইমান সহজ কথা নহয়। গতিকে ৰিভিশ্যনটো আপোনালোকে বেছিকৈ কৰক, ৰিভিশ্যনৰ টাইম ছেপাৰেট কৰক, নিউ ষ্টাডিৰ টাইম ছেপাৰেট কৰক, যে মই ইমানখিনি সময় পঢ়িম আৰু ইমানখিনি গোটেইখিনি ৰিভাইজ কৰিম। ৰিভাইজত আপোনালোকে প্ৰতিদিন গোটেইখিনি তথ্য সামৰি ৰাখিব আৰু ৰিভাইজ কৰোঁতে ডেফিনেটলি আপোনালোকৰ ইমান সময় নালাগিব। যদি ৰিভিশ্যন প্ৰপাৰলি নকৰে পঢ়ি একো লাভ নাই। মনত ৰাখিব, ৰিভিশ্যন যিমান বেছি কৰিব ইমান আপোনালোকৰ কাৰণে কনচেপ্ট বিল্ডিং ইজি হ'ব। ঠিক আছে? গতিকে ৰিভিশ্যন এনেকুৱা নহয় যে মই আজি এটা বস্তু ৰিভিশ্যন কৰিলোঁ এইটোৰ পিছত যাম, নহয়। ৰিভিশ্যনৰ কথাটো হ'ল যে গোটেইখিনি তথ্য 5টা ছাবজেক্ট আছে, 5টা ছাবজেক্টৰ গোটেই তথ্যবিলাক যিমান দিন পঢ়িছে ৰিভিশ্যন কৰি থাকিব আৰু যিমান পৰীক্ষাৰ ওচৰ চাপিব আপোনালোকে সিমান দেখিব যে ৰিভিশ্যন আকৌ ইজি হৈ আছে। এনে কৰোঁতে যদি পৰীক্ষাৰ আগদিনাখনো এটা নতুন টপিকছ পঢ়িব লাগে, ন' মেটাৰ, পঢ়ক, কিন্তু ৰিভিশ্যনখিনি আপোনালোকে ৰেডি কৰি ৰাখক। ঠিক আছে? আজি বহুতে আপোনালোকে ইউটিউব চেনেল চাইও প্ৰিপাৰেশ্যন লৈ আছে, গতিকে এইটো ৱাচ টাইমটো বেলেগ, আপোনালোকে এটা সময় নিৰ্ধাৰণ কৰক, তাৰপৰা ইম্পৰ্টেণ্ট টপিকছবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক। ঠিক আছে? কিছুমান কেণ্ডিডেট মই এনেকুৱা আছে, মই দেখিছোঁ যে দিনৰ ভাগত পঢ়িবলৈ সময় নাপায় বা ৰাতিও কিবা কাম বন কৰি থাকে বা বেলেগ কিবা এটা অফিচত কাম কৰিব, কাৰোবাৰ আণ্ডাৰত চাকৰি এটা কৰি আছে, প্ৰাইভেট জব, গতিকে এই জবটো ছুটি নিদিব। এই ক্ষেত্ৰত এটা নিউ আৰু এটা ইম্পৰ্টেণ্ট, এটা গুৰুত্বপূৰ্ণ, এটা ইণ্টাৰেষ্টিং এটা মই টিপছ দিছোঁ। যদি কোনোবাই যে দিনৰ ভাগত বেলেগ কিবা কাম কৰিব লাগে বাহিৰত, গতিকে অডিঅ' ৰেকৰ্ডিং কৰিও আপোনালোকে ষ্টাডি কৰিব পাৰে। গুৰুত্বপূৰ্ণ পইণ্টবিলাক ৰাতি আপোনালোকে অডিঅ' ৰেকৰ্ডিং কৰি হ'লে আৰু কাণত হেডফোন লগাই বা কাম কৰি সময়তো আপোনালোকে কাণত হেডফোন লগাই নিজৰ কথাখিনিকে শুনিলে আৰু বেছি ইণ্টাৰেষ্টিং হ'ব আৰু মনত থাকিব পইণ্টছবিলাক। ঠিক আছে? এইটো এটা গুৰুত্বপূৰ্ণ কথা। এইটো যদি কাৰোবাৰ সুবিধা হয় বেলেগেও কৰিব পাৰে, অনলি বাহিৰত কাম কৰাবোৰো নহয়, আজৰি সময়ত ৰেগুলাৰ ষ্টাডি কৰা কেণ্ডিডেটো আপোনালোকে কৰিব পাৰে। চ' এইটো হ'ল ইম্পৰ্টেণ্ট এটা কথা, মই আপোনালোকক জনাই দিলোঁ। এতিয়া আহক, এইটো হ'ল মেইন ফ'কাছ। ঠিক আছে? 100% সফল হ'ব। আপুনি 7 days এনেকুৱা ষ্ট্ৰেটেজি ফ'ল' কৰি চাওক, পিছত মোক কমেণ্টত জনাব যে আপোনালোকৰ ইম্প্ৰুভ হয় নে নহয়। এতিয়া আহক, আমি কি নকৰিম এতিয়াৰ পৰা। প্ৰথম কথা হ'ল অনলি গাইড বুক ফ'ল' কৰি এক্সাম নিদিম। অনলি খালি যদি গাইড বুক ফ'ল' কৰি যায় পৰীক্ষাত কিন্তু পাছ কৰাটো ইমান সহজ নহ'ব। গাইড বুক ফ'ল' কৰিলে যদি কনচেপ্ট নাথাকে তেনেহ'লে আপোনালোকৰ গাইড বুক পঢ়ি পৰীক্ষা দি একো লাভ নাই। এইটো মই আগতীয়াকৈ কৈছোঁ যে খালি গাইড বুক পঢ়ি কোনেও পৰীক্ষা দিব নোৱাৰে। যদি কনচেপ্ট নাথাকে গাইড বুক আপোনালোকৰ ৰেফাৰেঞ্চ বুক আপোনালোকক হেল্প কৰিব, কিন্তু কনচেপ্ট থাকিলে তেতিয়া আপোনালোক ভেৰাইটিবিলাক পোৱাৰ কাৰণে আমি গাইড বুক পঢ়োঁ যে কিমান ধৰণৰ প্ৰশ্ন আহিব পাৰে, কিন্তু আপোনালোকৰ যদি কনচেপ্টেই নাথাকে গাইড বুক মুখস্থ কৰাটো সহজ কথা নহয়। আৰু ইমানবোৰ প্ৰশ্ন আছে, বেলেগ বেলেগ ধৰণৰ প্ৰশ্ন, এইবিলাক মুখস্থ কৰি পৰীক্ষা দিয়াটো সম্ভৱ, প্ৰায় অসম্ভৱ। ঠিক আছে? এইটো হ'ল 1 নম্বৰ। এইটো অনলি গাইড বুক ফ'ল' নকৰিব, টপিকছবিলাক আপোনালোকে পঢ়ক, কনচেপ্ট বিল্ডিং কৰক, তাৰপিছত গাইড বুকৰ লগতে ৰেফাৰেঞ্চ লৈ সহায় লৈ আপোনালোকে পঢ়িব পাৰে। এইটো ইম্পৰ্টেণ্ট, ইমান গুৰুত্বপূৰ্ণ কথা নহয়। ঠিক আছে? আৰু কনচেপ্ট বিল্ডিং কৰিলে আপোনালোকে চাব যে গাইড বুকৰ প্ৰশ্নবিলাক আপোনালোকে এনেই উত্তৰ দিব পাৰিব। ঠিক আছে? হ'ল 2 নম্বৰ। আৰু এটা কথা, যদি কাৰোবাৰ অভ্যাস নাথাকে, পটককৈ আপোনালোকে ৰাতি মানে ৰাতিটো আপোনালোকে 2-3টালৈকে ষ্টাডি নকৰিব। ঠিক আছে? তেনেহ'লে এইটো শ্বৰ্ট টাইম মেমৰি প্ৰব্লেম যেনেকুৱা হয়, জোনাকী পঢ়ুৱাবিলাকৰ নিচিনা পৰীক্ষাত কিন্তু
আপোনালোকে পাৰিলে নেক্সট মানে আৰ্লি মৰ্ণিং উঠি যাওক, ষ্টাডি কৰক। গতিকে প্ৰেছাৰ নিদিব ব্ৰেইনক যে এতিয়া মই ৰাতি 3টালৈকে পঢ়িব লাগিব, 5টালৈকে পঢ়িব লাগিব। এইটো কৰিলে কিন্তু আপোনালোকৰ মানে লোকচানটো বেছি হ'ব, শাৰীৰিক মানসিকভাৱে আপোনালোকে পিছ পৰি যাব। ঠিক আছে, এইটো হ'ল এটা ইম্পৰ্টেণ্ট কথা। যদি কাৰোবাৰ অভ্যাস আগৰ পৰাই আছে যে গোটেই ছাত্ৰ জীৱনৰ পৰাই এতিয়ালৈকে বেলেগ বেলেগ কিবা ষ্টাডি এডুকেশ্যন লাইনত বা বেলেগ কিবা প্ৰাইভেট স্কুল কাম কৰি আছে, বহুতো টিচাৰ আমি কৰি আছিলোঁ, এই ক্ষেত্ৰত কাৰোবাৰ অভ্যাস তেনেকুৱা আছে যে ৰাতি 2টা 3টালৈকে থাকিব পাৰে, এইটো বেলেগ কথা, এক্সেপশ্যনেল। কিন্তু ইন জেনেৰেল আমি আগত কৰা নাই, এতিয়া এইটো কৰিবলৈ গ'লে কিন্তু আমাৰ ক্ষতি হ'ব বেছি। ঠিক আছে, লগতে এইখিনি হ'ল 2টা গুৰুত্বপূৰ্ণ কাম আপোনালোকে নকৰিব। আৰু 3 নম্বৰ কথা যিটো নকৰিব, খুব বেছি বিয়ণ্ড ইয়ৰ এবিলিটি, বিয়ণ্ড ইয়ৰ কেপাচিটি, ডোণ্ট এক্সপেৰিমেণ্ট ইয়ৰ চেল্ফ টু মাছ। বেছি আপোনালোকে নিজকে এক্সপেৰিমেণ্ট নকৰিব এতিয়া। ঠিক আছে, এক্সপেৰিমেণ্ট কৰিলে আপোনালোকে মেণ্টেল, যদি 2টা 3টা এক্সপেৰিমেণ্টত আপোনালোকে বিফল হয়, তেতিয়া মেণ্টেল ডিষ্ট্ৰেছটো বাঢ়ি যাব আৰু পৰীক্ষাত বাকী প্ৰস্তুতি লোৱাত আপোনালোকৰ কিন্তু অসুবিধা হ'ব। গতিকে এইবিলাক হ'ল কিছুমান গুৰুত্বপূৰ্ণ মই টিপছ আপোনালোকক দিলোঁ। কেনেকুৱা লাগে, যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পৰীক্ষাৰ মাজে মাজে আফটাৰ 10 days মানে 10 দিন পিছে পিছে আপোনালোকে কি কৰিব লাগিব, মই চেষ্টা কৰিম এটা ভিডিঅ' আনিবলৈ। আৰু পৰীক্ষালৈকে এই মোৰ চেনেলটো যিহেতু নতুন চেনেল, গতিকে এইবাৰ ষ্টাৰ্টিঙতে মই 2টা চিলেবাছ মানে UP LP লেভেলৰ কভাৰ কৰাটো মোৰ পক্ষত অলপ টান হ'ব, আপোনালোকে বেয়া নাপাব, চৰি মই কৈছোঁ ইয়াৰ কাৰণে। কিন্তু যিহেতু আৰু এইটো সঁচা কথা যে প্ৰতিটো চেনেলৰ বাবে প্ৰতিটো বিষয়ৰ ওপৰত 2টা লেভেল মানে LP লেভেল আৰু UP লেভেল 2টা বিষয় কভাৰ কৰি ভিডিঅ' বনোৱাটো সম্ভৱ নহয়। সেই ক্ষেত্ৰত মানে যিবিলাক ভিউৱাৰ্ছ আছে সিহঁতৰ ইমান বেনিফিচিয়েল নহ'ব। গতিকে আমি এটা আমাৰ নিজৰ এটা ব্যক্তিগত মই যেনেকুৱা ইংলিছ আৰু অংকৰ ওপৰত ধাৰাবাহিকভাৱে ভিডিঅ'বিলাক দি থাকিম। আৰু পাৰিলে ইম্পৰ্টেণ্ট টপিকছবিলাক ইম্পৰ্টেণ্ট পইণ্টছ হ'লেহে মই শ্বেয়াৰ কৰিম, অন্যথা মই চেষ্টা কৰিম যে এই 2টাক মই ধুনীয়াকৈ আগবঢ়াই দিওঁ। কিন্তু এইটো আটাইতকৈ টাফ বুলি চবেই ভাবে। গতিকে এইটো বনাম, আকৌ গোটেইবিলাক সামৰি কৰিবলৈ গ'লে আউল লাগিব আৰু এটাও কমপ্লিট নহ'ব। গতিকে নতুন চেনেল হিচাপত আপোনালোকক বহুত মোক ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট কৰি যাব কাইণ্ডলি। নিশ্চয়কৈ আপোনালোকে সফল হ'ব আৰু মই চেষ্টা কৰিম আপোনালোকক যিমানখিনি পাৰোঁ মই দিবলৈ। চ' থেংক ইউ ফৰ ৱাচিং দিছ ওৱান। চি ইউ অন মাই নেক্সট ভিডিঅ'। আপোনালোকে টিল ডেট ভালে থাকক, সুস্থ থাকক, খুব বেছি পঢ়ক আৰু পৰীক্ষাত সফল হওক। জয় আই অসম। থেংক ইউ।